Hi friends, welcome to our channel AN Kitchen Stories. আজি আমি আপোনালোকৰ লগত চিকেন বিৰিয়ানী ৰেচিপিটো শ্বেয়াৰ কৰিব ওলাইছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। মই ইয়াতে 2 কাপ চাউল 1 ঘণ্টামান পানীত ভিজাই ৰাখিছো। নেক্সট আমি ইয়াতে আধা চামুচকে চফ আৰু গোটা জিৰা লৈছো। লগতে এটা শুকান জলকীয়া, এখিলা তেজপাত, ইলাচি দুটা, লং দুটা আৰু এটুকুৰা ডালচেনি লৈছো। এই আটাইখিনি আমি এতিয়া অলপ ড্ৰাই ৰোষ্ট কৰিম আৰু এটা ফাইন পাউডাৰ বনাই ল'ম। শুকান মছলাৰ ভিতৰত মই ইয়াতে 1 চামুচকে জিৰা, ধনিয়া আৰু চিকেন মছলা লৈছো। লগতে সোৱাদ অনুসৰি নিমখ, 1 চামুচ ৰোষ্টেড মছলাখিনি, আধা চামুচ হালধি আৰু এটা ডাঙৰ পিয়াজ মই মিহিকে কাটি ফ্ৰাই কৰি লৈছো। এতিয়া আমি আটাইখিনিৰে মাংসখিনি মেৰিনেট কৰিম। মই ইয়াতে এটা ডাঙৰ আলু 2 পিচ কৰি কাটি লৈছো। আলু আপোনালোকে ভাল পালে দিবও পাৰে, নহলে এটো স্কিপ কৰিব। আমি প্ৰথমে মাংসখিনিত 1.5 চামুচ আদা নহৰু পেষ্ট দিছো। এইখিনি মই প্ৰথমে দেখাব পাহৰি গৈছিলো। লগতে দৈ, ভাজি থোৱা পিয়াজ আধাখিনি আৰু পদিনাখিনি দি দিছো। এতিয়া আমি ইয়াত অলপে আটাইখিনি শুকান মছলা দি দিম আৰু মাংসখিনি আমি 1 ঘণ্টামান মেৰিনেট কৰি থৈ দিম। লগতে 1 চামুচ আমি ৰেড চিলি পাউডাৰ দি পেলাই ভালকে মিক্স কৰি দিছো। চাউলখিনি সিজাবৰ বাবে আমি ইয়াতে 4 কাপ পানী গৰম হ'ব দিছো। লগতে এখিলা তেজপাত আৰু গোটা গৰম মছলা দিছো। পানীখিনি গৰম হৈ আহাত সোৱাদ অনুসৰি আমি ইয়াত নিমখ দি দিম। এতিয়া আমি ভিজাই থোৱা চাউলখিনি দি দিম। সাত 8 মিনিট মানৰ পিছত এবাৰ চেক কৰি চাব চাউলখিনি সিজিছে নাই। চাওক ভাঙি গৈছে চাউলটো। আমি ইয়াতে অকল 70 to 80% হে চাউলখিনি সিজাই ল'ম। গেছৰ ফ্লেমটো অফ কৰি আমি ভালদৰে চাউলখিনি পানীৰ পৰা টুকি ল'ম। এতিয়া এটা এনেকুৱা ডাঙৰ পাত্ৰ ল'ব। তলটো সমান হ'লে ভাল হয় পিছত লেয়াৰ কৰিবলৈ। গৰম হৈ যোৱাত আমি ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন তেল দিছো। লগতে 1 চামুচ মই ঘি দি দিছো। এতিয়া আমি ইয়াতে মাংসখিনি দি পেলাই ভালদৰে অলপ সময় ভাজি ল'ম। গেছৰ ফ্লেমটো লো ৰাখিব। এতিয়া মাংসখিনি সাইড কৰি আমি মাজত সৰুকে কাটি থোৱা বিলাহীখিনি দি দিম। সামান্য অলপ বিলাহীখিনি ভাজি গোটেইখিনি একেলগে মিক্স কৰি দিব। এইদৰে লো ফ্লেমত আমি মাংসখিনি অলপ ফ্ৰাই কৰি ল'ম।
10 মিনিটমান মাংসখিনি ভাজি এতিয়া মেৰিনেট কৰি থোৱা বাতিটোতে আধা কাপ গৰম পানী দি আমি ঢাকোন লগাই মাংসখিনি 10 মিনিটমান সিজিব দিম। দহ মিনিটমানৰ পিছত আমি ইয়াতে এতিয়া সিজাই থোৱা চাউলখিনি চাৰিওফালে স্প্ৰেড কৰি দিম ভালকৈ। মাংসৰ পানী একেবাৰে শুকাই যাব নিদিব, নহ'লে বিৰিয়ানীখিনি ড্ৰাই হ'ব। সামান্য অলপ গ্ৰেভি থাকিলে খাই ভাল লাগে। আমি ওপৰৰ পৰা এতিয়া অলপ ঘিউ দি দিম। ঘিউ দিলে গোন্ধটো ধুনীয়া আহে। ইয়াতে আপোনালোকে ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে, নহ'লে অলপমান কেশৰো আপোনালোকে গৰম গাখীৰত মিহলি কৰি দিব পাৰে। একো নাথাকিলে আপোনালোকে সামান্য অলপ হালধি গুড়া গৰম গাখীৰৰ লগত মিহলি কৰিও দিব পাৰে। ওপৰত আমি এতিয়া অলপ কাটি থোৱা পুদিনা দি দিম আৰু লগতে অলপ ফ্ৰাই কৰি থোৱা পিঁয়াজখিনিও দি দিম। শেষত আমি যোনখিনি মছলা ৰোষ্ট কৰি পাউডাৰ কৰি থৈছিলোঁ তাৰো আধা চামুচমান আমি ওপৰত ছটিয়াই দিম। এতিয়া আমি এখন টাৱা লৈ তাৰ ওপৰত আমি পাত্ৰটো ৰাখি ঢাকোন দি পেলাই 40 মিনিটমান আমি ল' টু মিডিয়াম ফ্লেমত গোটেইখিনি ভালদৰে সিজিবলৈ দিম। এয়া চাওক, আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। মই অলপ তলৰ পৰা আপোনালোকক ওলাই দেখাওঁ। এয়া চাওক, তলত অলপ তেলৰ নিচিনা হৈ আছে, অলপ গ্ৰেভিও আছে। চাউলখিনিও আমাৰ এটা এটা নিচিনা হৈ আছে। মাংসকেইটুকুৰো বৰ ধুনীয়াকৈ সিজি গৈছে। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব।